Hello viewers, today I am going to show you how to update your Aadhaar card. যদি আপোনাৰ আধাৰ কাৰ্ডখনত নাম, ডেট অফ বাৰ্থ বা এড্ৰেছ সলনি কৰিব লগা আছে, তেন্তে মই আপোনালোকক দেখুৱাম কেনেকৈ অতি সহজতে ঘৰতে কাৰ্ডখন শুধৰণি কৰিব পাৰে। চ' বলক ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথমে আপুনি আপোনাৰ ব্ৰাউজাৰত টাইপ কৰিব uidai.gov.in। এতিয়া আপুনি গেট আধাৰৰ তলত ডাউনলোড আধাৰ অপশ্যনটো চিলেক্ট কৰক। চিলেক্ট কৰাৰ লগে লগে এটা পপ-আপ শ্ব' হ'ব, তাত অ'কে কৰি দিয়ক। এতিয়া আপুনি লগইনত ক্লিক কৰক। লগইন কৰিবলৈ এতিয়া আপুনি আপোনাৰ আধাৰ নম্বৰটো ভৰাব লাগিব আৰু কেপচাটো ফিল কৰি চেণ্ড OTP অপশ্যনত ক্লিক কৰি দিব। চেণ্ড OTP ক্লিক কৰাৰ পাছত আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰলৈ এটা OTP যাব। আপুনি সেই OTPটো এণ্টাৰ কৰি আকৌ লগইন অপশ্যনত ক্লিক কৰি দিব। লগইন হোৱাৰ পাছত আপুনি আপডেট আধাৰ অনলাইনত ক্লিক কৰি দিব আৰু প্ৰচিড টু আপডেট আধাৰটো ক্লিক কৰি দিব। এতিয়া আপুনি যদি নাম সলাব বিচাৰিছে তেন্তে নেমত ক্লিক কৰক, বা যদি ডেট অফ বাৰ্থ সলনি কৰিব বিচাৰিছে ডেট অফ বাৰ্থ, নহ'লে এড্ৰেছ সলনি কৰিব বিচাৰিছে যদি এড্ৰেছত ক্লিক কৰক আৰু প্ৰচিড টু আপডেট আধাৰত আকৌ ক্লিক কৰি দিয়ক। মই এতিয়া আপোনালোকক এখন কাৰ্ডৰ ভুল হৈ থকা ডেট অফ বাৰ্থটো শুধৰণি কৰি দেখুৱাম। শুধৰণি কৰিবলৈ মই প্ৰথমে ডেট অফ বাৰ্থত ক্লিক কৰিম আৰু প্ৰচিড টু আপডেট আধাৰত ক্লিক কৰি দিম। আপোনালোকে দেখিবলৈ পাইছে ইয়াত কাৰেণ্ট ডেট অফ বাৰ্থ হৈছে 1/1/1991 আৰু এইটো এতিয়া আমি সলনি কৰিবলৈ নিউ ডেট অফ বাৰ্থ টু বি আপডেটেডত ক্লিক কৰি দিম আৰু শুদ্ধ ডেট অফ বাৰ্থটো চিলেক্ট কৰি দিম। এতিয়া আমি এটা ভেলিড ছাপৰ্টিং ডকুমেণ্ট আপলোড কৰিব লাগিব য'ত অলৰেডি ডেট অফ বাৰ্থটো শুদ্ধ হৈ আছে। আপলোড কৰিবলৈ চিলেক্ট ভেলিড ছাপৰ্টিং ডকুমেণ্ট টাইপত ক্লিক কৰিম। এতিয়া আমি ইয়াৰে যিকোনো এটা ডকুমেণ্ট চিলেক্ট কৰি ল'ম। মই ইয়াত পেন কাৰ্ডটো চিলেক্ট কৰি লৈছোঁ। আপোনাৰ যদি পেন কাৰ্ড নাই বা পেন কাৰ্ডতো ডেট অফ বাৰ্থটো যদি ভুল হৈ আছে তেন্তে আপুনি বেলেগ এটা ডকুমেণ্ট চিলেক্ট কৰি ল'ব আৰু ভিউ ডিটেইল এণ্ড আপলোড ডকুমেণ্টত ক্লিক কৰি দিব আৰু কণ্টিনিউ টু আপলোডতো ক্লিক কৰি দিব। এতিয়া আমি মাই ফাইলছত গৈ পেন কাৰ্ডৰ স্কেন কপিটো চিলেক্ট কৰি দিব লাগিব। স্কেন ফটোখন চিলেক্ট কৰাৰ পাছত আমি নেক্সট ক্লিক কৰিম। কনফাৰ্ম কৰিবলৈ অ'কেত ক্লিক কৰিব। এতিয়া তলৰ দুইটা অপশ্যনত এলাউ কৰি দিয়ক আৰু নেক্সট ক্লিক কৰক। আপোনালোকে দেখিবলৈ পাইছে আমাৰ এই অনলাইন আপডেটটোৰ বাবদ 50 টকা এটা চাৰ্জ বিচৰা হৈছে। পে'মেণ্ট কৰিবলৈ কনফাৰ্মত ক্লিক কৰি মেক পে'মেণ্ট অপশ্যনটোত ক্লিক কৰি দিব। এতিয়া আপুনি ইয়াৰে এটা পে'মেণ্ট অপশ্যন চিলেক্ট কৰি ল'ব। মই যিহেতু ডেবিট কাৰ্ডেৰে পে'মেণ্ট কৰিম, চ' প্ৰথম অপশ্যনটো চিলেক্ট কৰি ল'ম। এতিয়া আপুনি আপোনাৰ কাৰ্ড ডিটেইলটো ফিল কৰি প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ পাছত আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰলৈ এটা OTP যাব। আপুনি সেই OTPটো ফিল কৰি কমপ্লিট পে'মেণ্টত ক্লিক কৰি দিব। পে'মেণ্ট কমপ্লিট হোৱাৰ পাছত আপুনি একনলেজমেণ্টখন ডাউনলোড কৰি ল'ব।
আমাৰ আধাৰ আপডেট প্ৰক্ৰিয়া কমপ্লিট হৈছে। আপুনি 3 বা 4 দিনৰ ভিতৰত আপডেটেড আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।